ডোসা কোনে কোনে খাই ভাল পায় হকচোন বনাবলৈ চেষ্টা কৰোঁ মই ইয়াত মগুৰ লগত বনাইছোঁ ৰাতিয়ে তিয়াই থৈছিলোঁ চাউলৰ সতি আৰু এইটো হ'ল মোৰ বাদাম আৰু ধনিয়া পাতৰ চাটনি য'ত মই কেইফুটামান নহৰু জ্বলাই পেলাই দিছোঁ এটা কেঁচা জলকীয়া আৰু নিমখ দি পেলাই পিচি ল'লোঁ তাৰপিছত মই এই চাটনিটো তেল মাৰিম তেল মাৰিবৰ কাৰণে ৰিফাইন তেল ল'লোঁ তাত দিলোঁ সৰিয়হ শুকান জলকীয়া নৰসিংহৰ পাত আৰু এয়া তেল মাৰিলোঁ তাৰপিছত মই ডোচাৰ কাৰণে বেটাৰটো এইখিনি পিচি ল'লোঁ পিচি পেলাই মই এনেকৈ টাৱাত বাটাৰ দি পেলাই বাটাৰ ডোচা বনালোঁ তাৰপিছত বনাম মই আলু ভাজিটো যোনটো ডোচাৰ লগত খোৱা হয় তাৰ কাৰণে মই ল'লোঁ বুট দালি তাৰপিছত ধনিয়া গুটি শুকান জলকীয়া নৰসিংহৰ পাত পিঁয়াজ হিং আৰু জিৰা সব কেৰাহীত উপকৰণখিনি এনেকৈ দি পিঁয়াজ এটা ডাঙৰ পিঁয়াজ লৈছোঁ মই সেইখিনি ভাজি 3টা আলু বইল কৰি লৈছোঁ মিডিয়াম সাইজৰ সেইখিনি দি এনেকৈ ঢাকি পেলাই সিজিব দিলোঁ অকণ সময় আৰু ভালকৈ তাৰপিছত ওপৰৰ পৰা গৰম মছলা আৰু ধনিয়া পাত দি এয়া মোৰ চব্জি ৰেডি ট্ৰাই কৰিবলৈ নাপাহৰিব খাবলৈ বহুত ধুনীয়া হৈছিলে